শৃংখল চলিয়াটো এইটো কৈয়ে থাকে। মই যোৱাকালিও কৈছোঁ যে অসম চৰকাৰে শৃংখল চলিহাক হয় পাকিস্তান ইণ্ডিয়ান বৰ্ডাৰত পঠাব লাগে, নহ'লে চাইনা ইণ্ডিয়ান বৰ্ডাৰত পঠাব লাগে। কাৰণ তেওঁ যুদ্ধ কৰিব বিচাৰে। ভাৰতৰ মানুহৰ লগত যুদ্ধ কৰি তেওঁ লাভ নাই। তেওঁ আমাৰ যিসকল মানে শত্ৰু দেশ আছে সেই শত্ৰু দেশৰ লগত যুদ্ধ কৰিব লাগে। এনেই উফাইদাং মাৰি কেমেৰাৰ আগত কথা কৈতো লাভ নাই। গতিকে এওঁ হৈছে জানেই এওঁ কেনেকুৱা মানুহ। আজি ৰাইজ তেওঁৰ বিৰুদ্ধে কৈ আছে, উজনিৰ দল সংগঠন, আমাৰ বুদ্ধিজীৱী আমাৰ হিৰণ বৰগোহাঁই ছাৰেও আজি তেওঁৰ বিৰুদ্ধে কৈছে। গতিকে ৰাইজ এতিয়া সজাগ হৈছে। তেওঁৰ আচল উদ্দেশ্য কি? তেওঁ যে বিজেপিৰ এজেণ্ট আৰু তেওঁ যে আগন্তুক দিনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, তাৰ কাৰণে উজনিত এটা মানে সাম্প্ৰদায়িক এটা ৰহণ সানিব বিচাৰিছে। মানুহখিনি কমিউনিয়েল কৰি যাতে ভোটবোৰ ল'ব পাৰে, ভোট সংগ্ৰহ কৰাৰ কাৰণে ভেদাভেদৰ ৰাজনীতি কৰি আছে। হিন্দু মুছলমান, গৰু ছাগলী, কুকুৰ মেকুৰী ভেকুলী, এইবিলাক তেওঁলোকে ৰাজনীতি কৰি আছে। য'ত ৰাজনীতি হ'ব লাগিছিল উন্নয়নৰ, য'ত ৰাজনীতি হ'ব লাগিছিল সংস্থাপনৰ, য'ত ৰাজনীতি হ'ব লাগিছিল শিক্ষা, য'ত ৰাজনীতি হ'ব লাগিছিল মানুহক লৈ, কিন্তু তেওঁলোকে সাম্প্ৰদায়িক। গতিকে এইবোৰ বন্ধ হ'ব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি এইবিলাক বন্ধ কৰক। অসমত যি পৰিস্থিতি এইবিলাক হ'বলৈ গৈ আছে, এইবিলাক বেছি ভাল কথা নহয়। এইটো যুগত মানুহ চন্দ্ৰত ঘূৰি ফুৰিছে আৰু সেইটো যুগত অসমত এতিয়া হিন্দু মুছলিম গৰু গাহৰিলৈ ৰাজনীতি কৰাটো ভাল নহয়। তাৰ পৰিৱৰ্তে আপুনি বানপানী সমস্যা সমাধান কৰক। অসমৰ মানুহক আপুনি নিযুক্তি দিয়ক, চৰকাৰী চাকৰিত